Hello everyone, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে দুৰ্গা পূজা ভালে ভালে গ'ল। মোৰো গ'ল আৰু আপোনালোকক দুৰ্গা পূজাৰ কেইখনমান দুৰ্গা পূজা দেখুৱাম বুলি ভাবিছোঁ ভিডিঅ'টোৰ জৰিয়তে। মইনো দুৰ্গা পূজাত ক'ত গ'লোঁ আহকচোন ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। আৰু এয়া মই গৈছিলোঁ মালিগাঁৱলৈ বুলি। মালিগাঁৱত বহুত কেইখন দুৰ্গা পূজা হয়, তাৰে ভিতৰত আপোনালোকক যিমানখিনি পাৰোঁ মই বাৰু দেখাই গৈ থাকিম। দুৰ্গা পূজা বুলিলে সকলোৰে মনত যিটো আনন্দ থাকে, হেঁপাহ থাকে পূজা চোৱাৰ, সেই আনন্দটো আৰু হেঁপাহটো এইবাৰ পূজাত একেবাৰে নাই। মানুহৰ সমাগমো খুব কমেই দেখিলোঁ, যিহেতু মানুহবোৰৰ মনবোৰো সেমেকা হৈয়ে আছে। বেলেগ বাৰতকৈ এইবাৰ অকণমান মানুহৰ সমাগমো বহুত কমেই দেখিছোঁ মই। আৰু চাৰিওফালে য'তেই গৈছোঁ, যিমানখন পূজা মণ্ডপলৈ গৈছোঁ, তাতে কেৱল জুবিন দাৰ গানেই বাজি আছিলে। গানটো শুনি সঁচাকৈ মনবোৰ আৰু বেছি দুখ লাগি গ'ল। আৰু দেৱী বন্দনা এইবাৰ বেছি মণ্ডপত মই শুনিবলৈ নাপালোঁ। জুবিন দাৰ গানেই বেছিভাগ ঠাইতে বাজি আছিলে। মনবোৰ বৰ এটা ভাল লগা নাই। ল'ৰাক লৈ আহিছোঁ যিহেতু অকণমান আনন্দ মেলাৰ ফালেও গ'লোঁ আৰু আপোনালোককো ভিডিঅ'ৰ জৰিয়তে অকণমান দেখাওঁ বলক আনন্দ মেলাখনো এইবাৰ কেনেকুৱা ধৰণৰ হৈছে। আৰু এয়া হৈছে অষ্টমী পূজাৰ ৰাতিপুৱা ভাগত। দেখিছে নহয় কিদৰে বৰষুণ দিছে। আপোনালোকৰ ফালেও বতৰ বাৰু এনেকুৱা হৈছে নে নাই জনাব কমেণ্টৰ জৰিয়তে। বতৰ খুব বেয়া আছিলে, এনেকুৱা ধৰণৰকৈ বৰষুণ দি আছিলে ৰাতিপুৱাৰ ভাগত। আৰু অকণমান দেৰিৰ পাছত এনেকুৱাকৈ অকণমান ৰ'দ ওলালে। তেতিয়া মাহঁতে ওচৰতে পূজা হয় যিহেতু শৰাই আগবঢ়াবলৈ গ'ল। মই এইবাৰ শৰাই আগবঢ়াব নোৱাৰিলোঁ, গতিকে মাহঁতে গ'ল। আৰু আবেলি ভাগত অকণমান এনেদৰে ধাৰাপুৰৰ ফালে পূজা ল'বলৈ ওলাই ইয়ালৈ মই মাহঁতৰ সৈতে একেলগে গোটেইবোৰে পূজাখন চাওঁ বুলি আহিলোঁ। আৰু আপোনালোকক দেখাই আছোঁ। বৰষুণ দিছিলে বাবে ঠাইবোৰ বৰ এটা ভাল হৈ থকা নাই, তলৰ ফালে বোকা হৈ আছে। তথাপি মানুহ কিছু পৰিমাণে হৈছে। গৈছোঁ যিহেতু ল'ৰাক দেখুৱাবলৈ, গোটেইখিনি ধুনীয়াকৈ দেখাই মেলি আনিলোঁ। আৰু সৰু বাবুৰ লগত মোৰ ল'ৰাক এনেদৰে অকণমান মন ভাল লগাবলৈ বুলি বেলেগক দেখি সিহঁতৰ মন যোৱাৰ বাবে এনেদৰে অকণমান উঠাই দিলোঁ আৰু ভিডিঅ'ৰ জৰিয়তে দুয়োটাকে এনেদৰে ৰাখি থৈ এইবাৰৰ পূজা এনেদৰে উদযাপন কৰিলোঁ। এনেদৰে দিনকেইটা পূজাৰ কটালোঁ। আৰু এইবাৰ বিশেষ একো কৰা নহ'ল পূজা বুলি। অন্যবাৰৰ তুলনাত এইবাৰ পূজা একেবাৰে ভাল লগা নাছিলে। আৰু এনেদৰে পূজা শেষ হ'ল আৰু আপোনালোকৰ মাজত সৰুকৈ হ'লেও ভিডিঅ' এটা আগবঢ়ালোঁ। আকৌ নতুন ভিডিঅ'ৰ সৈতে লগ পাম। আজিলৈ এৰিছোঁ।